ছাত্ৰছাত্ৰীসকল অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টিত হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টসকলৰ বাবে 2023 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া ফাইনেল এক্সামিনেশ্যনৰ অসমীয়াৰ অতি দৰকাৰী কেইখনমান ৰচনা লৈ আহিছোঁ। ভিডিঅ'টো মনোযোগেৰে শুনিবা। তোমালোকৰ এনেকুৱা ধৰণৰ ৰচনা আহিব পাৰে: দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ 99, 2001, 2004 আহিছে। নাইবা তোমাৰ প্ৰিয় সাহিত্যিক, এইখন আহিছে 2000, 2002, 2008, 2011, 13, 15, 17। নেক্সট চাবা, নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা 1ত আহিছে আৰু 18ত আহিছে। নেক্সট চাবা, মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান 4, 7, 9, 14। এনেকুৱা ধৰণৰ তোমালোকৰ ৰচনা আহিব পাৰে। আৰু চাবা তোমালোকে ভৱেন্দ্ৰনাথ শইকীয়া সাহিত্য প্ৰতিভা 2004 চনত আহিছে। নিৰ্মল বৰা বৰদলৈ জীৱন আৰু কৃতি, মানৱ দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ, এইখন অতি দৰকাৰী ৰচনা তোমালোকৰ। এনেকুৱা ধৰণৰ ৰচনা আহিব: মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ, পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ। নেক্সট চাবা, ছাত্ৰ জীৱনত স্বাস্থ্য শিক্ষাৰ প্ৰয়োজনীয়তা, এইখন আহিছে 2009ত আহিছে। নেক্সট চাবা, অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, অসমৰ কৃত্ৰিম শিল্প 2016 চনত আহিছে। এইখন আহিব পাৰে। জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট, জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট, অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ 20ত আহিছে এইখন। নেক্সট চাবা তোমালোকে, জনসংখ্যা বৃদ্ধি আৰু 19ত এইখন চাব তোমালোকে। একবিংশ শতিকাত প্ৰকাশিত তুমি ভালপোৱা এখন গ্ৰন্থ, এনেকুৱা ধৰণৰ ৰচনা তোমালোকৰ আহিব। একবিংশ শতিকাত প্ৰকাশিত তুমি ভালপোৱা এখন গ্ৰন্থ। পৰ্যটন আৰু অসম 2020ত আহিছে। গোলকীয় উষ্ণতা বৃদ্ধি কাৰণ আৰু প্ৰতিকাৰ, জৈৱ বৈচিত্ৰ্য আৰু সাম্প্ৰতিক সময়। নেক্সট চাবা, মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা, এইখন ৰচনা চাবা তোমালোকে। মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা, দেশৰ বৰ্ধিত জনসংখ্যা আৰু অৰ্থনৈতিক অৱস্থাত ইয়াৰ প্ৰতিফলন। ছাত্ৰছাত্ৰীসকল, তোমালোকে এনেকুৱা ধৰণৰ ৰচনা চাবা, নিশ্চয় উপকৃত হ'ব পাৰিবা। আৰু তোমালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।